সো বন্ধুসকল লৈ আহিছোঁ 1 জুলাইৰ পৰা 4 জুলাইলৈকে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ কুৱেশ্যন যিটো আপোনাৰ আগন্তুক সকলো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে। সো বন্ধুসকল ভিডিঅ' কেয়াৰফুলি শেষলৈকে চাব। আজি আমাৰ ক্লাছৰ প্ৰথম কুৱেশ্যন হৈছে যে অলপতে কোনটো ৰাজ্য চৰকাৰে YSR যোজনা আৰম্ভ কৰিছে। মনত ৰাখিব যিটো ইঞ্চুৰেঞ্চ স্কিম হয় সেইটো আৰম্ভ কৰিছিলে অন্ধ্ৰ প্ৰদেশে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পিছত নেক্সট ফলোইং কথা পাতো যে অলপতে কোনে এয়াৰলাইন অফ দি ইয়াৰ এৱাৰ্ড লাভ কৰিছে। মনত ৰাখিব কোৰিয়ান আলিয়ে লাভ কৰিছিলে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অলপতে কোনটো ৰাজ্য চৰকাৰে জন সহায়ক আপোনাৰ সহায়কৰ এপ আৰম্ভ কৰে। মনত ৰাখিব উইচ ষ্টেট গভৰ্ণমেণ্ট হেজ লঞ্চ দ্য জন সহায়ক আপকা সহায়ক এপ। সো ইংলিছতে আপোনালোকে আহিব। মনত ৰাখিব হাৰিয়ানাই আৰম্ভ কৰিছে। ইয়াৰ বিষয়ে কথা পাতো অলপতে কোনটো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰে। মনত ৰাখিব উত্তৰাখণ্ডৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে পদত্যাগ কৰিছে অলপতে। ইম্পৰ্টেণ্ট কুৱেশ্যন পৰে অলপতে বিশ্ব খেল পত্ৰকাৰ দিৱস কেতিয়া পালন কৰা। মনত ৰাখিব 2 জুলাই তাৰিখে বিশ্ব খেল পত্ৰকাৰ দিৱস অৰ্থাৎ ৱৰ্ল্ড স্পৰ্ট জাৰ্নেলিষ্ট ডে চেলিব্ৰেট কৰা হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অলপতে নীতি আয়োগৰ CEOৰ 1 বছৰৰ কাৰ্যকাল বঢ়াই দিয়া আছে। তেওঁৰ নাম কি। অৰ্থাৎ নীতি আয়োগৰ যিটো CEO আছিলে অমিতাভ কান্ত তেখেতৰ কাৰ্যকাল পুনৰ 2021 চনলৈকে বঢ়াই দিয়া আছে। গতিকে মনত ৰাখিব এইটো কুৱেশ্যন আপোনালোকে আহিব পাৰে। ইয়াৰ পিছত কথা পাতো কাক ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ নতুন চিফ ডেপুটি হিচাপে নিয়োগ কৰাইছে। মনত ৰাখিব বিবেক ৰাম চৌধুৰী কি কৰাইছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ নতুন চিফ ডেপুটি হিচাপে নিয়োগ কৰাইছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে কাক AIR নতুন মহানিৰ্দেশক হিচাপে নিয়োগ কৰাইছে। মনত ৰাখিব N ভেনুন্দ্ৰা ৰেড্ডীক কি কৰাইছে AIR নতুন মহানিৰ্দেশক হিচাপে নিয়োগ কৰাইছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে কোনটো ৰাজ্য চৰকাৰে স্লাট কাৰ্যক্ৰম আৰম্ভ কৰে। মনত ৰাখিব অন্ধ্ৰ প্ৰদেশ ৰাজ্য চৰকাৰে কি কৰিছে স্লাট কাৰ্যক্ৰম আৰম্ভ কৰিছে। ইয়াৰ বিষয়ে কথা পাতো যে 30 জুন 2021 WHO কোনটো দেশক মেলেৰিয়া ৰোগ মুক্ত হিচাপে ঘোষণা কৰে। মনত ৰাখিব চাইনা কি কৰিছে WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে মেলেৰিয়া ৰোগ মুক্ত হিচাপে দেশ ঘোষণা কৰিছে 30 জুন 2021 চনত। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অলপতে জাৰি হোৱা গ্লোবেল ষ্টাৰ আপ ইক'চিষ্টেম ইণ্ডেক্সত ভাৰতৰ স্থান কিমান। মনত ৰাখিব যিটো অলপতে ওলাইছিলে গ্লোবেল ষ্টাৰ আপ ইক'চিষ্টেম ইণ্ডেক্স 2021 তাত ভাৰতৰ স্থান 20তম। ইম্পৰ্টেণ্ট হৈ পৰে অলপতে কোনে 2021 কুবেম্পু নেশ্যনেল এৱাৰ্ড লাভ কৰে। মনত ৰাখিব ৰাজেন্দ্ৰ কিশোৰ পাণ্ডা। মনত ৰাখিব কুবেম্পু নেশ্যনেল এৱাৰ্ড লাভ কৰিছিলে। ইয়াৰ বিষয়ে কথা পাতো অলপতে কোন ভাৰতীয় মূলৰ প্ৰথমে য়ংগেষ্ট চেছ গ্ৰেণ্ড মাষ্টাৰ হয়। মনত ৰাখিব অভিমন্যু মিশ্ৰা। অভিমন্যু মিশ্ৰা ভাৰতৰ প্ৰথম য়ংগেষ্ট যিটো চেছ খেলৰ তাৰ গ্ৰেণ্ড মাষ্টাৰ হৈছে। মনত ৰাখিব অভিমন্যু মিশ্ৰা। ইয়াৰ পিছত কথা পাতো অলপতে জাৰি হোৱা গ্লোবেল চাইবাৰ ছিকিউৰিটি ইণ্ডেক্স 2020 ভাৰতৰ স্থান কিমান। মনত ৰাখিব 10তম। অলপতে জাৰি হোৱা গ্লোবেল চাইবাৰ এইটো আমি কৰিলোঁ অলপতে ৰাষ্ট্ৰীয় চিকিৎসা দিৱস কেতিয়া পালন কৰা হৈছে। মনত ৰাখিব 1 জুলাই তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় চিকিৎসা দিৱস হিচাপে পালন কৰা হৈছে। মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে অলপতে কোনটো ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীয়ে দলিত অধিকাৰিতা কাৰ্যক্ৰম আৰম্ভ কৰে। মনত ৰাখিব যিবিলাক পিছলা বৰ্গ আছে সেইবিলাকৰ উন্নয়নৰ বাবে কোনটো ৰাজ্য চৰকাৰে কাৰ্যক্ৰম আৰম্ভ কৰে। মনত ৰাখিব তেলেংগানা ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে। ইয়াৰ পিছত কথা পাতো 28 জুন 2021 কোনটো দেশে চি ব্ৰিজ এক্সাৰচাইজৰ আৰম্ভ কৰি। মনত ৰাখিব USA আৰম্ভ কৰিছে আৰু যাৰ নাম হৈছে উকৰালনি যিটো এক্সাৰচাইজ হয় সেই এক্সাৰচাইজটো উকৰালনি USA আৰম্ভ কৰিছে। মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে অলপতে কোনে ডপ প্ৰতিবিম্ব লাভ কৰা প্ৰথম মহিলা ক্ৰিকেট খেলুৱৈ আছে। হু হেজ বিকাম দ্য ফাৰ্ষ্ট ফিমেল ক্ৰিকেটাৰ টু গেট এ ডপ বেন। মনত ৰাখিব কোন হয় অঞ্চিলা ৰাও। ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে ইয়াৰ পিছত অলপতে কাক ইণ্ডিয়ান ফেডাৰেশ্যন অফ UNSOৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ কৰে। মনত ৰাখিব শম্ভুনাথ শ্ৰীবাত্ৰাৱা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় শম্ভুনাথ শ্ৰীবাত্ৰাৱা। অলপতে কোনে এন'মেলিছেছ ইন ল এণ্ড জাষ্টিছ নামৰ কিতাপ ৰচনা কৰে। মনত ৰাখিব RV ৰবীন্দ্ৰন। ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে যিটো এন'মেলিয়াছ ইন ল এণ্ড জাষ্টিছ কোনে ৰচনা কৰিছে। মনত ৰাখিব RV ৰবীন্দ্ৰ বুলি ক'ব পাৰি। অলপতে কোন ভাৰতীয় ক্ৰিকেট খেলুৱৈ সকলো স্তৰত ডেবিউট কৰা কম বয়সৰ হৈছে। এইটো আপোনালোকৰ মহিলা ক্ৰিকেট খেলুৱৈৰ কথা কোৱা হৈছে।
চ' মন ৰাখিব কোন হৈছে শফালী বৰ্মা। আৰু শফালী বৰ্মা মই অলপ আগতে যিটো ভিডিঅ' দিছিলোঁ তাতো মই আলোচনা কৰিছিলোঁ যে এখেত ডেবিউ কৰিখিনি আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ এওঁৱে হৈছে ভাৰতৰ মহিলা টীমৰ বাবে। চ' এতিয়া সকলো স্তৰত ওৱান ডে হওক, টেষ্ট মেচ হওক বা আপোনালোকৰ T20 হওক, তাত সকলো স্তৰতে মহিলা ক্ৰিকেট হিচাপে আটাইতকৈ কম বয়সত ডেবিউ কৰা শফালী বৰ্মা হৈ গৈছে। ইয়াৰ পিছত কথাটো অলপতে কোন ভাৰতীয় ক্ৰিকেট খেলুৱৈ সকলো স্তৰত এইটো হৈ গ'ল নেক্সট কুৱেশ্যন যে অলপতে কোনটো দেশে বিশ্বৰ দ্বিতীয় বৃহত্তম জলবিদ্যুৎ প্ৰকল্প বনায়? চ' মন ৰাখিব বিশ্বৰ ভিতৰত দ্বিতীয় জলবিদ্যুৎ প্ৰকল্প বনাইছে চাইনাই। চ' এইটো ডাইৰেক্ট কুৱেশ্যন আপোনালোক আহিব। অলপতে ক'ত এছিয়াৰ আটাইতকৈ দীঘল আৰু বিশ্বৰ 5তম দীঘল দ্ৰুত গতিত ট্ৰাকৰ উদ্ঘাটন কৰা হয়? চ' মন ৰাখিব ইন্দোৰ। আমাৰ ভাৰতবৰ্ষৰ ইন্দোৰ চহৰত এছিয়াৰ আটাইতকৈ দীঘল আৰু বিশ্বৰ 5ম দীঘল দ্ৰুত গতিত দৌৰা ট্ৰাকৰ উদ্ঘাটন কৰাইছে। ইয়াৰ পিছত অলপতে কোনটো ভাৰত চহৰৰ ৰাষ্ট্ৰপতিয়ে কি কৰে ডক্টৰ ভীম ৰাও আম্বেদকাৰ সাংস্কৃতিক কেন্দ্ৰ আধাৰশিলা স্থাপন কৰে? চ' মন ৰাখিব লক্ষ্ণৌ। লক্ষ্ণৌত কি কৰিছে আমাৰ ৰাষ্ট্ৰপতিয়ে ডক্টৰ ভীম ৰাও আম্বেদকাৰৰ মানে স্মৃতিত সাংস্কৃতিক কেন্দ্ৰ আধাৰশিলা স্থাপন কৰিছে। চ' মন ৰাখিব ক'ত কৰিছে লক্ষ্ণৌত। চ' বন্ধুবান্ধৱীসকল আজি আমাৰ কাৰেণ্ট এফেয়াৰ কুৱেশ্যন ইমান দিয়া আছিলে। আৰু যদি আপোনালোকে ভিডিঅ' ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু লগতে এইবিলাক কুৱেশ্যন আপোনালোকৰ PDF পাবৰ বাবে আপোনালোকে কি কৰিব এটা লাইক কৰি দিব আৰু কমেণ্ট ছেকশ্যনত গৈ কিনে নিজৰ হোৱাটছআপ নম্বৰ দি দিব। যদি আপোনালোকে কমেণ্ট আহে তেনেহ'লে আপোনালোকক মই পাৰ্চনেল হোৱাটছআপ নম্বৰত আপোনালোকক PDF প্ৰভাইড কৰিম। চ' বন্ধুবান্ধৱীসকল আজিৰ কাৰণে ইমানে আছিলে। লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়া টেক কেয়াৰ, জয় হিন্দ, জয় ভাৰত, জয় অসম।